Welcome to my YouTube channel. So আজি মোৰ জন্মদিন হয় so তেনেকৈ একো স্পেশাল নাই তাৰ পিছতে পৰ্ক কিনি আনিলো আৰু জাস্ট বজাৰ ৰাতিপুৱা গা ধুই ধূপ চুপ জ্বলাই আপোনাৰ বজাৰ গলো বজাৰ গৈ পিনি পৰ্ক কিনি আনিলো নাকুং শাক কিনি আনিলো তো সেইখিনি হোৱাৰ পাছত এতিয়া মানুহজনে বনাব তাৰ পিছতে মোৰ নামে বনাব তাৰপিছতে বনোৱাৰ পাছত চাও খাই কেনেকুৱা লাগে কি ক'লে কি আজি বুলে টুৰ দিন তই ক কি খাবি মোক উইশ তাই বাৰু মই তই যি বনাই খোৱা মই হেতুকে খাম বুলি ক'লো তাৰপিছত তেনেকে আজি হেতু বনাই খুৱাব আৰু চাওকচোন কেনেকে বনাই খুৱায় তাৰপিছত যদি মোৰ চেনেলটো যদি ভাল লাগে লাইক কৰি শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিব নাপাহৰিব এইটো পিয়াজ আদা লসুন জলকীয়া এইবিলাক সাফ চিকুণ কৰি মেলি এইটো আমাৰ গাহৰি মাংস উতলিছে প্ৰথমতে আমি মানে গাহৰি মাংস যিকোনো মানে বনোৱাৰ আগত সদায় মানে অলপ নিমখ দি মেলি পানী দি উতলাও ভাল বুলি কয় আৰু সেইকাৰণে উতলাইছো এইটো বেপাৰীটোৱে মাংসটো বহুত ডাঙৰকে আনি দিছিলে এটা উপায় নাই কাটিবলগীয়া হ'ল এইটো সৰু সৰু কৰি সাইজটো বনাবলগীয়া হ'ল আৰু বনাইছে কোনে জানে নে আমাৰ মেনামে বনাই আছে এইটো কাটিব পাৰ নাই বেচেৰাটো ইমান হাৰ্ডি বিলাক ডাঙৰ ডাঙৰ
বঢ়িয়া হা চব্জিটো খাই চাম কেনেকৈ বনাইছে চাওঁ খাই চাওঁ এয়া বনোৱাটো নকওঁ বঢ়িয়া বঢ়িয়া ইমান ধুনীয়া টেষ্টি বনাইছে এইকাৰণে বেছিভাগ সিয়ে মাংস আনিলে সিয়ে বেছি বনোৱা হয় খাই বহুত ভাল লাগিছে গাইজ মই এতিয়া খাই লওঁ ইমান টেষ্টি খানাটোত খাই থাকোঁতে আৰু অলপমান প্ৰব্লেম হয় তাৰপিছতে খোৱাৰ মজা লৈ লওঁ অ'কে বাই বাই যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব এনেকৈ আৰু যদি কিবা যদি দিবলগীয়া যদি থাকে আপোনালোকে তলৰ কমেণ্টছ বক্সত জনাব কিবা যদি থাকে দিবলগীয়া আপোনালোকৰ কিবা যদি ইচ্ছা থাকে সেইটো মোক জনাই দিব অ'কে বাই বাই